নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসমৰ বিষয়ে কিছুমান জানিবলগীয়া কথা, অৰ্থাৎ GK অসমৰ ওপৰত কেইটামান আমি GK প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এনেকুৱা প্ৰশ্নবিলাক বিভিন্ন পৰীক্ষাত আহি থকা দেখা যায়। গতিকে ঠিক আছে, আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল অসমৰ লোকসভাৰ আসন কেইখন আছে? এতিয়া অসমৰ লোকসভাৰ আসন আছে আমাৰ 14খন। কিমানখন আছে? 14খন। 2 নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ আসন কেইখন আছে? ৰাজ্যসভা আৰু বিধানসভাৰ পাৰ্থক্য আমি জানো, এইটো লোকসভা আৰু বিধানসভাৰ। এতিয়া অসম বিধানসভাৰ আসন আছে 126খন। লোকসভাৰ আসন আছে 14খন আৰু বিধানসভাৰ আসন আছে 126খন। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? অৰ্থাৎ অসমৰ যিটো আমাৰ ন্যায়ালয়, উচ্চ ন্যায়ালয় আছে, সেই ন্যায়ালয়খনৰ প্ৰথম অসমীয়া অসমৰ পৰা কোন প্ৰথম ন্যায়াধীশ আছে? তেওঁ হ'ল হলিৰাম ডেকা। হলিৰাম ডেকা। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? আমাৰ অসমৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি কোন আহিছিলে ভাৰতৰ? এইটো হ'ল ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল সৈয়দ আনোৱাৰ টাইমৰ। সৈয়দ আনোৱাৰ টাইমৰ। নেক্সট, কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল? কাৰণ আমি জানো যে অসমৰ প্ৰথম চাহ নিলাম কেন্দ্ৰ গুৱাহাটীতে আৰম্ভ হৈছিল, আৰু এই চনটো কেতিয়া আছিল? এই চনটো আছিল 1970 চন। 1970 চনত। নেক্সট প্ৰশ্নটো আগবাঢ়িছোঁ। অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আৰু কেতিয়া স্থাপন হৈছিল? আমি জানো যে অসমৰ প্ৰথমটো তেল শোধনাগাৰ হৈছিল ডিগবৈ, আৰু এই চনটো আছিল 1901 চন। 1901 চনত ডিগবৈত আছিলে এইটো। নেক্সট প্ৰশ্নটো আহিছোঁ। অসমত প্ৰথম মঞ্চ জনোৱাদাতা কোন? মঞ্চৰ জনোৱাদাতা আমাৰ নাট কোনে আৰম্ভ কৰিছিল? ভাওনা নাট মঞ্চত, অৰ্থাৎ সেইটো এইটো আমি প্ৰায় ভাগে জানো। এইটো হ'ল শ্ৰীমন্ত শংকৰদেৱ। নেক্সট প্ৰশ্নটো, অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? অসমৰ কোন জেগাত হাতীৰ দাঁতৰ বিভিন্ন বস্তু তৈয়াৰ কৰা হয়? যেনে আমাৰ পিতলৰ বাচন যেনেকুৱা আমাৰ এটা নিৰ্দিষ্ট জেগাত কৰা হয়, হাজোত কৰা হয়, ঠিক তেনেকুৱা কাঁহৰ কাৰণে সৰ্থেবাৰী, ঠিক তেনেকুৱা হাতীৰ দাঁতৰ কাৰণে কোনখন ঠাইত কৰা হয় অসমৰ? এইটো হ'ল বৰপেটা। এনচাৰটো হ'ল আপোনাৰ কি? বৰপেটা। নেক্সট, অসমত কেতিয়া চাহ গছ আৱিষ্কাৰ হৈছিল? চাহ গছ অসমত আৱিষ্কাৰ হৈছিল 1822 আৰু 23 চনত। 22-23ত। অসমৰ আটাইতকৈ উচ্চতম মন্দিৰ কোনটো? অৰ্থাৎ অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো আছে? অসমত বিভিন্ন মন্দিৰ আছে, বিভিন্ন স্থানত মন্দিৰ আছে, আৰু সকলোবোৰ মন্দিৰৰ ভিতৰত আটাইতকৈ ওখ কোনটো? এইটো হ'ল শিৱদৌল। শিৱসাগৰত আছে শিৱদৌল। নেক্সট, অসমৰ তৈল নগৰ বুলি কোনখন চহৰক কোৱা হয়? অৰ্থাৎ তেলৰ নগৰ বুলি কোনখনক কোৱা হয় অসমৰ? এইটো হ'ল ডিগবৈ। অসমৰ ডিগবৈক কি কোৱা হয়? তৈল নগৰ বুলি কোৱা হয়। নেক্সট, অসমৰ স্কটলেণ্ড বুলিলে কোনখন জিলাক বুজা নাযায়? অসমৰ স্কটলেণ্ড হ'ল আমাৰ হাফলং। হাফলং যিখন জিলা আছে আমাৰ, তাক কি কোৱা হয়? অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। এতিয়া আহিছোঁ লাষ্ট কুৱেশ্যনটোলৈকে। আহোম ৰজাৰ সমাধি কি বুলি জনা যায়? অৰ্থাৎ আহোম ৰজাসকলে যিটো সমাধি আছিল, সমাধিবিলাক কি বুলি জনা যায়? মৈদাম।
এতিয়া এনেকুৱা এই কুৱেশ্যনবিলাক পায়ে বিভিন্ন ধৰণৰ APSCকে ধৰি বিভিন্ন ধৰণৰ এক্সামবিলাকত আহি থাকে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক উত্তৰবিলাক পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব যাতে মই এনেকুৱা ভিডিঅ'বোৰ বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ জনালোঁ থেংক ইউ